ওৰাং সমবায় সমিতিৰ কাৰ্যালয়ত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু নাৰী সুৰক্ষা সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ। শনিবাৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তাসকলে ওৰাং সমবায় সমিতি কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ সদস্যই হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ওৰাং লক্ষী মন্দিৰৰ পৰা সমদল কৰি ওদালগুৰি জিলাৰ মাজবাট ৰাজচক্ৰ এলেকাৰ ওৰাং সমবায় সমিতিৰ কাৰ্যালয়ত চলি থকা দুৰ্নীতি বন্ধ কৰা, দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষা আইনৰ অধীনত অন্তৰ্ভুক্ত কৰা আৰু সুলভ মূল্যৰ সামগ্ৰীসমূহ হিতাধিকাৰীসকলক সময়মতে প্ৰদান কৰাৰ লগতে হিতাধিকাৰীক সামগ্ৰী কমকৈ প্ৰদান কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ফল পাই আছে নে আপুনি? কিমানকে পাই আছে? 32 কিলো দিয়া তাক তেওঁ। আপুনি 365 ইয়াত কান্দি থাকিলে আমি দিব নোৱাৰোঁ। চৰকাৰে যেতিয়া আমাৰ অৰ্ডাৰ দিব তেতিয়া আৰু সেইকাৰণে মহোদয় এটা আহ্বান জনাইছোঁ আমি ইয়াৰ কপি আমি না সমবায় কাৰ্ড দিব নোৱাৰে, তেওঁলোকে আবেদন কৰাৰ কাৰণে তেওঁলোকে চিষ্টেম বা তেনেকুৱা কিছু কাৰ্ড ওলালেহে আবেদন কৰিব পাৰিব, আপোনাৰ অৰ্ডাৰ দিব লাগিব। তো সেইকাৰণে সেই ক্ষেত্ৰত আমি ইয়াৰ ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাবলৈ আহিছোঁ আৰু ইতিমধ্যে মহোদয় আমাৰ মাজত উপস্থিত হৈছেহি। তো আমি মহোদয়ৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু আমি স্মাৰক পত্ৰৰ জৰিয়তে আমি ভাবিম এই ক্ষেত্ৰত আপুনিও সুকীয়াকৈ এটা বলিষ্ঠ ভূমিকা ল'ব, বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি এই ক্ষেত্ৰত আপুনি এটা সিদ্ধান্ত আনি দিব ৰাইজখিনি। আৰু দ্বিতীয়তে যিসকলৰ চাউল 1 কিলোকে সেইটো এতিয়া আপোনালোকে কোৱাৰ পৰা মই গম পালোঁ, এতিয়া সেইটো চাম, কিন্তু আজিলৈকে কোৱা নাই তাৰ মাল কাটিছে আমিতো কেনেকৈ গম পাম নজনালে? কোনোবা এজনক যদিও জনালে হয় কথাখিনি গম পালোঁ হয়। এতিয়া আপুনি ধৰক কিবা যদি মেমৰেণ্ডাম আনিছে আয়ুক্ত মহোদয় ওদালগুৰি BTAD অসম বিষয় স্মাৰক পত্ৰ মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। অতি দুখ আৰু ক্ষোভেৰে মহোদয়ক জনাওঁ যে ওদালগুৰি জিলাৰ মাজবাট ৰাজচক্ৰৰ অন্তৰ্গত ওৰাং সমবায় সমিতিয়ে দীৰ্ঘদিনৰে পৰা দুৰ্নীতিত নিমজ্জিত হৈ সমবায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। তাৰে জ্বলন্ত উদাহৰণ যেনে এক চৰকাৰী নীতি নিয়ম অনুসাৰে সকলো দৰিদ্ৰ পৰিয়ালে খাদ্য সুৰক্ষা আইনৰ অধীনত অন্তৰ্ভুক্ত হ'ব লাগে যদিও ওৰাং সমবায় সমিতিৰ অধীনত থকা বহুতো দৰিদ্ৰ পৰিয়াল সমবায় সমিতিৰ দায়িত্বহীনতাৰ বাবে খাদ্য সুৰক্ষা আঁচনিৰ যি কাৰ্ড, এই কাৰ্ডৰ পৰা তেওঁলোকক বঞ্চিত হোৱা পৰিলক্ষিত হৈছে। পৰিয়াল তেওঁলোকে কাৰ্ড পাব লাগে, পৰিয়াল পত্ৰ পাব লাগে। পৰিয়াল পৰিচয় পত্ৰ কিন্তু এই ওৰাং সমবায় সমিতিৰ অধীনত অধিকাংশ পৰিয়ালৰে আজি হাতে হাতে খাদ্য সুৰক্ষাৰ কাৰ্ডখন নাই। ৰাষ্ট্ৰীয় আইনৰ অধীনত যি খাদ্য সুৰক্ষাৰ কাৰ্ড এটা প্ৰমাণ পত্ৰ এয়া কিন্তু বহুতৰে হাতত নাই। ব্যুৰো ৰিপৰ্ট, আসাম নিউজ 24/7।